ফ্ৰেণ্ডছ, কি খবৰ সকলোৱে? মই পৰি অসমীয়া পাকঘৰ। কেনেকুৱা আপোনালোকৰ সকলোৱে ভালনে জনাবচোন। মই ভালে আছোঁ। কালি ফ্ৰেণ্ডশ্বিপ ডে আপোনালোকৰ কেনেকুৱা? চবৰে ভালে ভালে গ'ল চাগে নিশ্চয়। আমাৰো ভালে ভালে গ'ল। আজি মই এটা বস্তু দেখাইছোঁ, এহাল পাৰ চৰাই। দেখিছেনে আপোনালোকে? ইমান মৰম লগা। এহাল বোলে নিজৰ বেডৰুমত বোলে এনেকুৱা পাৰ চৰাইহাল থ'ব লাগে। মই বহুত দিনৰ পৰা আপোনালোকক দেখাম। বহুতে জানে হয়তো, যিসকলে নাজানিবও পাৰে। ময়ো অৱশ্যে বাস্তুত পাইহে কথাটো গম পাইছোঁ। আপোনালোকেও থ'ব পাৰে এনেকৈ বেডৰুমত বোলে থ'ব লাগে বোলে এনেকৈ। কিন্তু দিশ কি কথা মই ইমান ভালকৈ নাজানো। সবিশেষ চব বাস্তুতে অলপ বেলেগ বেলেগ ধৰণেকৈ লিখে। সেইকাৰণে মই এনেকৈ ৰাখিছোঁ। আপোনালোকেও ৰাখিব পাৰে, কোনো কথা নাই। কিছুমানে নাভাবিব বৰ বেছি কৰিছোঁ বুলি। একো বেছি তেনেকৈ কৰা নাই, খালি মই ৰাখিছোঁ কাৰণে আপোনালোকক দেখাইছোঁ। এয়া আৰু মই বেডৰুমত আছোঁ যিহেতু, সেইকাৰণে গাড়ীৰ পূৰা শব্দ শুনি থাকিব আপোনালোকে, একদম গাড়ী হৰণ চব। আৰু মই আজি একো ৰেচিপি তেনেকুৱা আগবঢ়োৱা নাই, খালি মোৰ এই কথাটো মোক ক'বলৈ মন গ'ল আপোনালোকৰ আগত, সেইকাৰণেহে মই শ্বেয়াৰ কৰিছোঁ। ঠিক আছে, ভিডিঅ'টো চাই কেনে লাগিছে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নতুনকৈ অহা হ'লে, আৰু অল কৰি দিব বেল আইকনটো। তেতিয়াহে মই আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু ন'টিফিকেশ্যনবিলাক। ঠিক আছে, বাই বাই ফ্ৰেণ্ডছ। সকলো ভালে থাকক, আমিও ভালে আছোঁ।